আজিৰে শান্ত আৰু কোমল ধ্যানলৈ আপোনাক স্বাগতম। এই ধ্যানটোৱে আপোনাক সম্পূৰ্ণভাৱে শান্ত হ'বলৈ আৰু গভীৰ আৰামদায়ক টোপনিলৈ লৈ যাব। এই মুহূৰ্তত মই বিচাৰোঁ আপুনি এনে এটা ঠাই বাছি লওক য'ত বাহিৰৰ সকলো শব্দ, ব্যস্ততা আৰু কোলাহলৰ পৰা অলপ আঁতৰি থাকিব পাৰে। কেৱল বাহিৰৰ পৃথিৱীৰ পৰাই নহয়, নিজৰ মনৰ সকলো অস্থিৰতাৰ পৰাও অলপ আঁতৰি আহক। আজি দিনটো কেনেকুৱা গ'ল? ভালেই হওক বা বেয়াই হওক, সেই সকলো এতিয়া এৰি দিয়ক। কেৱল নিজৰ অন্তৰৰ নীৰৱতা আৰু শান্তিৰ মাজত বিলীন হৈ যাওক। এতিয়া আৰামকৈ বহক। বিচাৰিলে নিজৰ বিচনাৰ ওপৰতো বহিব পাৰে, যাতে তাৰ পিছত সহজে গভীৰ আৰু শান্ত টোপনিত সোমাব পাৰে। এতিয়া এটা দীঘলকৈ উশাহ লওক। আৰু লাহে লাহে এৰি দিয়ক। দুয়োখন হাত আৰামকৈ কোলাত থওক। চকু দুটা লাহে লাহে মুদি দিয়ক। এই মুহূৰ্তত আপুনি কেনে অনুভৱ কৰি আছে, কেৱল সেইটো লক্ষ্য কৰক। উশাহ লওক। উশাহ এৰি দিয়ক। এই সময়খিনি কেৱল নিজৰ বাবে ৰাখক। শৰীৰৰ সকলো গধুৰতা, মনৰ সকলো চিন্তা আৰু সকলো ক্লান্তি লাহে লাহে এৰি দিয়ক। মুখৰ সকলো টান এৰি দিয়ক। কপালখন সম্পূৰ্ণ ঢিলা কৰি দিয়ক। চকু দুটা গধুৰ হ'বলৈ দিয়ক। আকৌ এবাৰ উশাহ লওক। উশাহ এৰি দিয়ক। এতিয়া আৰু একোৱেই ধৰি ৰাখিব নালাগে। নিজকে অনুমতি দিয়ক সম্পূৰ্ণভাৱে বিশ্ৰাম ল'বলৈ। নিজকে অনুমতি দিয়ক সম্পূৰ্ণভাৱে শান্তিত ডুব যাবলৈ। নিজৰ ভিতৰত থকা মৰম, শান্তি আৰু কোমল শক্তিক অনুভৱ কৰিবলৈ। উশাহ লওক। উশাহ এৰি দিয়ক।
এতিয়া কান্ধ দুটা সম্পূৰ্ণ ঢিলা কৰি দিয়ক। কান্ধ দুটা কাণৰ ওচৰৰ পৰা লাহে লাহে তললৈ নামি আহিবলৈ দিয়ক। আজি দিনটোত পৃথিৱীয়ে আপোনাৰ ওপৰত যিমানেই চাপ বা গধুৰতা ৰাখক, সেই সকলো এতিয়া এৰি দিয়ক। হাত দুখনো গধুৰ, কোমল আৰু ঢিলা হৈ যোৱা অনুভৱ কৰক। এতিয়া আপোনাৰ হাৰ্টবিটটো অনুভৱ কৰক। প্ৰতিটো উশাহৰ লগে লগে আপোনাক আপোনাৰ হৃদয়ে সোঁৱৰাই দিছে, আপোনাৰ ভিতৰত অসীম শক্তি আছে। আপুনি এটা সুন্দৰ জীৱন জীয়াই আছে। সুখৰ মুহূৰ্ত হওক বা কঠিন সময়, প্ৰতিটো অভিজ্ঞতাই আপোনাক কিবা নহয় কিবা এটা শিকাইছে। কৃতজ্ঞতা শিকাইছে, শক্তি শিকাইছে, শান্তি শিকাইছে, স্বীকাৰ কৰিবলৈ শিকাইছে। এই পৃথিৱীত জীয়াই থকাৰ এই সুন্দৰ সুযোগৰ বাবে কৃতজ্ঞ হওক। উশাহ লওক, উশাহ এৰি দিয়ক। এতিয়া প্ৰতিটো উশাহৰ লগে লগে নিজৰ হৃদয়খন কৃতজ্ঞতাৰ বাবে মুকলি কৰি দিয়ক। মৰমৰ বাবে মুকলি কৰি দিয়ক। ক্ষমাৰ বাবে মুকলি কৰি দিয়ক। আৰু নিজৰ ভিতৰত থকা সচেতন উপস্থিতিক অনুভৱ কৰক। মনত ৰাখিব, আপুনি শক্তিশালী, আপুনি সক্ষম, আপুনি সুন্দৰ। আপুনি মৰম পায় আৰু আপুনিয়েই মৰম। এই কথাবোৰ নিজৰ হৃদয়ত লাহে লাহে বহিবলৈ দিয়ক। আজিৰ দিনটোৰ সকলো চিন্তা, সকলো দুশ্চিন্তা, অনিশ্চয়তা এতিয়া এৰি দিয়ক। নিজৰ অন্তৰৰ গভীৰলৈ নামি যাওক। য'ত আছে আপোনাৰ প্ৰকৃত স্বৰূপ, আপোনাৰ সচেতন, শান্ত আৰু মৰমেৰে ভৰা সত্য। উশাহ লওক, উশাহ এৰি দিয়ক। এতিয়া কেৱল নিজৰ উশাহটো লক্ষ্য কৰক। মনলৈ যদি কিবা ছবি আহে, কিবা ৰং, কিবা আকৃতি বা পুৰণি স্মৃতি, সেইবোৰক বিচাৰ নকৰিব। কেৱল লক্ষ্য কৰি থাকক।
যিমানেই সময় পাৰ হৈ গৈছে আপুনি সিমানেই গভীৰভাৱে ঢিলা 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 হৈ গৈ আছে। এতিয়া কল্পনা কৰক আপোনাৰ গোটেই শৰীৰটো লাহে লাহে গলি গৈ আছে। আপুনি আৰু অধিক শান্ত হৈ গৈ আছে। শৰীৰটো ক্ৰমে গধুৰ হৈ গৈ আছে। নিজৰ ভিতৰত জাগ্ৰত হোৱা মৰমৰ শক্তিয়ে আপোনাক সম্পূৰ্ণভাৱে আগুৰি ধৰিছে। উশাহ লওক আৰু সকলো এৰি দিয়ক। কেৱল এৰি দিয়ক। বাহিৰত বৰষুণৰ কোমল শব্দ শুনি থকা যেন অনুভৱ কৰক। সেই কোমল শব্দই আপোনাৰ শৰীৰ আৰু মনটো গভীৰ শান্তিৰে ভৰাই তুলিছে। আপুনি সহজ অনুভৱ কৰি আছে। আপুনি নিৰ্মল শান্তি অনুভৱ কৰি আছে। আপুনি গভীৰ বিশ্ৰাম অনুভৱ কৰি আছে। উশাহ লওক। উশাহ এৰি দিয়ক। যদি আপুনি টোপনি যাবলৈ সাজু, তেন্তে লাহে লাহে বিচনাত শুই পৰক। এতিয়া আমাৰ ধ্যান ইয়াতে শেষ হ'ল। নিজৰ ভিতৰত সৃষ্টি কৰা এই শান্ত, কোমল আৰু আৰামদায়ক শক্তিয়ে আপোনাক গভীৰ আৰু শান্ত টোপনিলৈ লৈ যাওক। নিজকে ধন্যবাদ দিয়ক এই শান্তিৰ মেডিটেশ্যনটো শেষলৈকে শুনাৰ বাবে। আপোনাৰ ৰাতিটো শান্তি, মৰম আৰু মিঠা সপোনেৰে ভৰি থাকক, তাৰেই আশাৰে নমস্কাৰ।